কল মই চেনেল ৰিতালৈ আপোনালোক স্বাগতম জানাইছোঁ। জগৰাতি পূজা আজি লক্ষী পূৰ্ণিমা হয়, তো আজিয়ে জগৰাতি পূজাৰ মাটি পৰিব। তো আমাৰ এই পিনৰ ৰাস্তাটোতে পৰে একঘৰ মানুহ তাত। তো বৌহঁতৰ তাত আহিছোঁ মই মিলাব এটি মাটি পৰা তাত যাওঁ, আপোনালোকক ভিডিঅ' কৰি দেখুৱাম বাৰু, সকলোখিনি চাই থাকিব। এয়া ফ্ৰেণ্ডছ আহিছে মানুহবোৰে মাটি পৰিবৰ কাৰণে। তো ইয়াত মাটি ভৰোঁতে নাম চাম গাই এনেকৈ বেনপাতি চেনপাতি এনেকৈ বজাই নৈৰা গাঁৱৰ যিখিনি বৃদ্ধ মানুহ বা গৰিহঁত লগ থাকে সেইখিনি মানুহ আহে, আৰু আমাৰ লগ নথকা মানুহখিনিও যাব পাৰে, সকলোৱে যাব পাৰে ইয়াত। তো ইয়াত যাই ময়ো আজিয়ে প্ৰথম চাব গ'লোঁ, কাৰণ যোৱা নাছিলোঁ, কাৰণ ইয়াত ছোৱালী মানুহ তেনেকৈ নাযায়। তো ওচৰৰ কাৰণে গ'লোঁ এইবাৰ। তো ইয়াত দেখিছেনে মাটিখিনি, এইখিনি মাটিয়ে প্ৰতিমাৰ আকাৰত থৈ দিছে, আৰু এইটোৱে বৰি কিনে লৈ যায় প্ৰতিমাৰ মাটিখিনিৰ লগতে মিক্স কৰি তেনেকৈ প্ৰতিমাখন বনাব। তো এনেকৈ মাটি বৰিবৰ কাৰণে ইয়াত নাম ধৰি আছে চোতালতে। তো নাম চাম ধৰি সকলোখিনি কৰি প্ৰতিমা বনোৱা মাটিখিনি এনেকৈ মূৰত তুলি লৈ যাব, আৰু ইয়াত নাম চাম ধৰি আছে। ইয়াত প্ৰসাদ চসাদ সকলোখিনি দি দিছে। আজিৰ পৰাই গাইজ নৈৰা গাঁওখনৰ বাসিন্দাখিনিৰ গাত পূজা লাগি যায়, আৰু আজিৰ পৰাই তাৰমানে পূজাৰ আৰম্ভণিটো পৰে, যিহেতুকে আজিৰ পৰাই প্ৰতিমাখন বনোৱা ষ্টাৰ্ট কৰিব। তো সেয়া হয়। তো আমাৰ জগদ্ধাত্ৰী পূজা লাগিছে গাত, দিয়ক গাইজ। আৰু এয়া চাহ দিলে গাইজ। এয়া গাইজ প্ৰসাদখন ভাঙি দিলে হৰিবোল দি কিনে। তো এয়া চাওক, প্ৰসাদখন ভাঙি দিলে, প্ৰসাদখন ভাঙি দিয়ে এতিয়া অকণমান পিছতে এতিয়া লৈ যাব মাটিখিনি বৰি কিনে। তো আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈ সকলোখিনি দেখা পাব। এয়া প্ৰসাদ দিলে, তো প্ৰসাদ খাই এতিয়া লৈ যাব মাটি বৰি। এয়া সেয়া লৈ আছে গাইজ মাটিখিনিৰে। তো মাটিৰে এটা প্ৰতিমা টাইপ বনাই থৈ দিছে নহয়, আপোনালোকে দেখালে। তো এইটো মূৰত লৈ যাব এতিয়া, সেয়া লৈ আছে। তো আপোনালোকে চাই থকা সকলোখিনি দেখা পাব। গাইজ মাটি পৰা লৈ গ'ল, এতিয়া ঘৰত যাই আছোঁ। আৰু আপোনালোকে সকলোৱে আহিব জগদ্ধাত্ৰী পূজা চাবলৈ, নহিৰা গাঁৱত হয়। তো বহুতেও জানে কিজানি। তো এই বলক এতিয়া ঘৰত যাওঁ। গাইজ লক্ষী পূজা বুলি এয়া অকণমান ছাতি দিয়া হৈছে আগলতী কলপাতত, আৰু এয়া ধূনা, আৰু এয়া আমাৰ ভগৱান, আৰু আপদ উত্তৰ পুথিখন মই পঢ়ি লৈছোঁ গাইজ ছাতি দি। আৰু এয়া
ইয়াত অকণমান প্ৰসাদ আৰু বাকী চেনি প্ৰসাদ আছে, সকলোখিনি দেখুৱাই থাকিম। চেনি প্ৰসাদ খোৱাৰ বাবে নাৰিকল ৰুকি থৈ দিছিলোঁ গাইছ, ছাতি দিয়াৰ আগে আগে। আৰু তাৰপিছত এয়া গুড়া কেইটা ক'ত থৈছে বাৰু, গুড়া এয়াৰে চেনি প্ৰসাদ বনাব মায়ে। উৱা চাউলৰ গুড়াটো দেখুৱাই দিলোঁ, আৰু বাকী নাৰিকল চাৰিকল সকলোখিনি চাকি তাকি দিলোঁ মই। আমি এনেকুৱাকৈ পূজা বা কিবা কিবি হ'লে অকণমান প্ৰসাদ আগবঢ়াওঁ। আৰু আমাৰ কিতাপ এখন আছে, আপদ উদ্ধাৰ কিতাপ, যিটো আমাৰ মামা আইতাই পঢ়িছিল। তো মামা আইতাই মাইক সেইটো নিয়মটো কৰি দিছিল। এতিয়া মামা আইতা নাই বাৰু আমাৰ মাজত, তো এতিয়া মায়ে মোক পঢ়ুৱায়। তাৰমানে কিবা হ'লে মোক পঢ়িব দিয়ে, আৰু মায়েও পঢ়ে বাৰু, ময়ো পঢ়োঁ। তো তেনেকুৱা এতিয়া মই আপদ উদ্ধাৰ কিতাপখন পঢ়িলোঁ। তো তাৰপিছত এতিয়া চাকি তাকি দিছে। এতিয়া অকণমান পিছত এইবাৰ প্ৰসাদখন ভাঙি দিবৰ হ'লে দেউতাও আহিব কামৰ পৰা। তো দেউতা অহাৰ পাছত এয়া চেনি প্ৰসাদখিনিও সানিব, তেতিয়া আপোনালোকক লগ পাম বাৰু। আৰু মই কোৱাই হোৱা নাই আজি, তো যে সকলোকে লক্ষী পূজাৰ বাবে, লক্ষী পূৰ্ণিমা লক্ষী পূজা মানে দুয়োটা একেই হয়। তো লক্ষী পূজাৰ বাবে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। এয়া প্ৰসাদ গাইছ, মায়ে মই গম নাপাওঁকৈ ভাঙি দিলে। আৰু এয়া হ'ল চেনি প্ৰসাদ। তো গুড়ায়ে আৰু চেনি অকণমান মিক্স কৰি বনাই দিছে, আৰু নাৰিকলো দিছে বাৰু। আজিৰ এই জগৰজাতি পূজাৰ মাটি পৰা ভিডিঅ'টো আৰু লক্ষী পূজাৰ যি অকণমান কৰিলোঁ তাৰে ভিডিঅ'টো ভাল লাগিলে যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি